আপোনাৰ মই কয় বুলি কোৱা নাই কথা শুনা কথা কি মত আৰু আছে না হা বল এ বল ওরে মাছে কথা ইম্পর্টেন্ট কি পালো ক্যামেরা মারি বড় ক্যামেরা মারি ফটো মারাটো কি এইটো হব লাগে গো দেশে দেখি বড়াই তো ফটো লাগা উনকে কই গল দে মার মার ফেক এটা বাদ দিও না দে মার এটা ভাই কথা কি এটা আমার উঠছে কি কি এটা ওখানে না এটা কথা মারছে যাও খতম ফটো মারবা হল না কিলার হালকা না করে দিই মানে না কিলার হল না লোক লাগি ঘুমাই রাতি কিলার হল না ফটো মারা নাই কিলার হল না তারপরে মার হইছে যাও খতম ফটো মারবা কথাই খতম এ ফটো মারা নাই ইতই কথা বতালে কিতে লগৰ লগত বানৰ কথা কবা আজি সব একেলগে লগ হলো আমাৰ যেটো অতীতৰ এই থৈ আই জুমিনি খেলা ধুলা সব আমি দিতেলো আমি একলগ হলো কি কইজন আছে বাকিখিনি বহুত আইব লগা আছিল তাৰ অসুবিধাৰ কাৰণে আইব নোৱাৰো ঠিক আছে নাকি এটা আইব নোৱাৰো সবটো সকলো ঠিকই আছে সবে নিজৰ নিজৰ ৰাস্তাত যাই আছে ঠিক আছে নাকি সবে নিজৰ নিজৰ ৰাস্তাত যাই আছে কোনবা কিবা আছে কোনবা কিবা আছে কোনবা কিবা আছে আমি কিবা আছে এটাৰ কোনো উত্তৰ আমি দিব লগা নাই বা খুঁজব লগা নাই নাকি পাৰিব সব কিলাৰ আজিৰ দিনটোৰ এইখিনিতে আমি একগোট হৈছোঁ ইয়াৰ উত্তৰটো কি এইটো মই জানিব বিচাৰোঁ উত্তৰটো বিচাৰিছে আজি খানা খোৱা উত্তৰটো এতিয়া কোনোবা দিব লাগিব আৰু যদি কোনে দিব মই দিব লাগিব নেকি মই দিব লাগিব তই হে হৈ আছা না এতিয়া উত্তৰটো দিব কাৰণে নমস্কাৰ তই কিয় বুজি থাকবা লাগে এতিয়া উত্তৰটো শুনবি না মনে মনে ৰাখব উত্তৰটো লাগব না নালগে উত্তৰ একৰে খানা এটা আছিল ইটোৱে নমস্কাৰ এই মাত্ৰ হাত উঠা খোৱা সুন্দৰকৈ বক্তৃতা প্ৰদান কৰা আমাৰ সহযোগী একালৰ মানে আমাৰ সতীৰ্থ ক্লাছমেট আৰু হিতেশ্বৰ হিতেশ্বৰে যিটো কথা ক'লা আজি কি মানে এইটো উদ্দেশ্যটো কি আছিল বেলেগ একো নাই আমি চবেই নিজৰ নিজৰ কৰ্মৰ ব্যস্ততাৰ মাজত মানে নিজৰ নিজৰ কৰ্মত আছিলোঁ তো ময়ো ব্যস্ত চবেই ব্যস্ত যি নহওক মানে মোৰ মনৰ ইচ্ছা গ'ল বহুত লগ পাওঁ কিন্তু একেলগে ক্লাছ 10 মানে মেট্ৰিক যিটো আৰু প্ৰথমৰ পৰা যিটো যায় সেইটো পায় এনেকুৱা মানে ক্লাছ 10 বা বন্ধু কেতিয়াও বেলেগত নাপায় বহুত ফুৰিলোঁ বহুত কিবা কিবি চিন্তাটো এনেকুৱা যাই থাকে একলগ যদি হ'ব পাৰোঁ হয় কিন্তু প্ৰীতি ভোজন এইটো খেলি মেলি কাৰণে নহয় কিন্তু প্ৰীতি ভোজন যিটো একলগ হৈ থাকি গ'লে আমি ইয়াৰ মাধ্যমেদি আগতে যেনেকৈ আছিলোঁ হাঁহি তামচা ফূৰ্তি এতিয়াতো আমাৰ সমস্যা আহিবই হয় নাই বিভিন্ন ধৰণৰ সমস্যা ডাঙৰ হৈছে সমস্যা আহিবই তো ইয়াৰ মাজতো যদি আমি আলোচনা এটা কৰি পেলাই মই কি সমস্যাত আছোঁ অহংকাৰ নহয় ছাৰ তাৰ এইবিলাক মিনিংলেছ তই সদায় আমাৰ মাজত গতিকে উদ্দেশ্য বেলেগ একো নাই যে চবে মিলা প্ৰীতিকৈ থাকিব লাগে আমাৰ মাজত চবটো আমি মিলা প্ৰীতি থাকিব কেতিয়াও নোৱাৰোঁ পাৰিম নেকি আমাৰখিনি যদি আমি থাকিব পাৰোঁ তেতিয়াও বহুত ডাঙৰ কথা আজিৰ দিনত গতিকে এইটোৱে উদ্দেশ্য বেলেগ কিন্তু একো বেলেগ হেৰি নাই পলিটিক্স নাই সেইটোৱে